এইফালে চাওক পানী কক লগি আহিছে ইফালে ডুবা নাই অলপ পানী আছে চাওক ওচৰতে পানী এই ডুবা লাগিলে গোটেই শেষ ইফালে ঘৰবোৰ প্ৰায় ডুবিয়ে গৈছে চাওক ভালকেন ঘৰবোৰ প্ৰায় ডুবছে মানুহে আগত দেখি মানে ৰাস্তাত পিলপিলি মানে সববিলাক গাড়ী চাৰি থৈ দিছে গুড মৰ্নিং এণ্ড স্বাগতম জনাইছো মোৰ আন এটা নতুন ভিডিঅ' লৈ আৰু এতিয়া নামঘৰৰ ফালে ওলাই আহিলো মানে ঘৰৰ পৰা ষ্টাৰ্ট কৰিব পাৰিলো হৈ কিন্তু মানে অলপ কিবা উলমুলহন হৈ আছে ঘৰটো মানে লেতেৰা হৈ আছে যিহেতু বৰষুণৰ বতৰ সেইকাৰণে নকৰিলো আৰু বেয়া দেখেতো সেইকাৰণে নামঘৰৰ পৰা ওলাই আহিলো চাফা কৰি আছে মায়ে পিছে আৰু ঘৰত চাফা কৰি থকাৰ টাইমত নকলো মানে কি ক'ম আৰু ব্লগ কি বানম নাবাৰং এনেহেন মানে কি ডেইলি বৰষুণ গম পাইছে প্ৰায় 2 সপ্তাহে হয় 14 দিনে হ'ব ইফালে চাওক নামঘৰৰ গুৰিত চাওক আগে পাছে ভিডিঅ'ত একো দেখাই নাছিল ফিল হেন পাই না বৰ্তমান চাওক কোকলৈকে পানী আহিছে এই কালি আছিল প্ৰায়খিনি মানক লগি আৰু আজি দেখি পালো ইমান মান বাঢ়ছে আৰু তো আহি আছে এইবাৰে বাৰে তো আহি আছে অলপতো কম হ'ব বৰষুণটো সদায় এনেকে বৰষুণ থাকিলে বিলাই কি হ'ব গাইছ যাবাৰ প্ৰায় সিখন আমাৰ মানে এইটো কীৰ্তন ঘৰৰ পিছফাল এইটো কীৰ্তন ঘৰ পিছফাল পৰে পিছফালে আমাৰ ঘৰটো আমাৰ ঘৰ বুলি আমাৰ মানে এৰিয়াখিনি তাৰ মানে চব মানুহৰে প্ৰায় ঘৰ ডুবি গৈছিল যাবাৰ কিন্তু আমাৰ ডুবা নাছিল ভগৱান আছিল এইবাৰো নুডুবক আমাৰ বুলি নহয় কাৰো ডুববা নালাগে মানে কি বানপানী হ'ব নালাগে মানে বহুত সমস্যা হৈ যায় গাছ বানপানী হ'লে একেবাৰে কি কম কাই ক'ত যায় এনেকুৱা হৈ যায় তো এইবাৰ একো হ'ব মানে নহওক ভগৱানক চিন্তা ভগৱানে কিবা কৰে কিন্তু যি দেখা যাই আছে বৰষুণ ডেইলি দি আছে কিবা হয় আৰু মানে ইফালে এটা বস্তু চাওক এই বৰষুণ পুৰা মানে ফেলি আছে না চাফাটো কৰিব পাৰে না মানে মানুহ আহে নাই আৰু চাফা কৰিব জিকিটো চাফা কৰিব নোৱাৰে না তো চাওক মানে পাত পৰি এইডাল গাছৰ পাত পৰি কিনে কি মজা লগা হৈছে মানে কি এটা ভাল লগা হৈছে লেতেৰা হৈছে হৈ জাগা খুজি কিন্তু ভাল লগা হৈছে এটা ভালকে চাওকচোন মানে মজা বেলেগ এটা মানে পৰিৱেশন হৈছে গাছ পানী হোৱাটো ভালেখিনিয়ে হৈছে গাছ বেলেগ জেগাততো শস্য ডুবিয়ে গৈছে চাগে আৰু পাই আছো ভিডিঅ'ত ইউটিউবতো পাই আছো বেলেগ জেগাত পুৰা শস্য ডুবি গৈছে বেলেগ জেগাত কিন্তু ডুবিয়ে গৈছে গাছ কিন্তু আমাৰ ইফালে অলপ কমকৈ মানে বহুত পানী হৈছে কিন্তু মানে বেয়া একেবাৰে হোৱা নাই মানে বেয়া পৰিস্থিতিত পৰা নাই কিন্তু এনেখন বৰষুণ সদায় আহি থাকিলে বেয়া পৰিস্থিতি হ'ব গাছ আৰু এই দুদিনমান আগতে এটা মিনি ব্লগ দিছিলো তাত দেখাইছিলো কিমান পানী হৈছে বেছি ভিউজ অহা নাই সেইটো মানুহ ইমান চোৱা নাই কিন্তু সেই মিনি ব্লগটো যোনে চোৱা নাই চাবচোন গাইছ কিখিনি পানী আছিল আৰু বৰ্তমান কিমান পানী আপোনালোক দেখাওঁ এইটো চাই লওক সিদিনাখন দেখাইছিলো একদম বহুত তলত পানী আছিল বৰ্তমান চাওক একেবাৰে ওপৰত দেখোন এইটো একদম তাৰে পৰা একেবাৰে ইয়াৰে পৰা একেবাৰে ডাইৰেক্ট এইফালে এটা শব্দ উঠি আছে আপোনালোকে চাউণ্ডটো ইয়াতে আইভান নাই মানে এটা বেয়া শব্দ উঠিছে মানে কি পানীৰ শব্দ সেই আমাৰ যোনটো নদী আমাৰ ঘৰৰ আশে পাশে নদী সেই নদীটোৰ দি ডাইৰেক্ট পানীটো বাগৰি আহি আছে এইফালে আৰু এইফালে ভৰ্তি হৈ কেনে মানে কি উবৰি হৈ ইফালে চব ডুবি যাব আৰু এইফালে চাওক পানীয়ে পানী দেখিছে না গাছ এইখিনিক লৈকে পানী এইটো কিবা আছিল সাপ গাছ এইডাল সাপ গাছ এইডাল সাপ গাছ দেখিছে গাছ সাপ গ'ল তো এই সাপ চব একেবাৰে সাপ বেঙৰ বিয়াটো পাতিছে বৰ্তমান গাছ ভেকলি বেঙৰ বিয়া সেইকাৰণে ইমান ডিভোৰ্চ দিব লগা হৈছে গাছ ভেকলি বেং খালি ভেকলি এই বেলেগ একো নাই গাছ সিহঁত আটা পাৰি কিনে বৰষুণটো বেছিকৈ ফেলি আছে মানে আৰু কম বিয়াত ভাঙি দিব লাগিব বিয়া এইফালে চাওক পানী কক লগি আহিছে এই ফিল্ডখনক লগি আহিলে গাইছ এইটো নামঘৰ এইখিনি অলপ ডাউন মানে এইখিনি অলপ আপ আছে সেইকাৰণে এইখিনি পানীটো ডাইৰেক্ট আহিলে এনেখন আহি কেনে ডাইৰেক্ট পানীটো উঠিব সেইটো পানী এইটো হ'ল পুখুৰী এইটো নামঘৰৰ পুখুৰী নামঘৰৰ নহয় মানে মানুহৰ নিজৰ মানে মাছ দিয়ে ইয়াতে মাছ দিয়ে কিন্তু সেই পুখুৰীটোৰ লগত এই মানে এইটো বেলেগ এক্সট্ৰা এইটো পুখুৰী এইটোত মাছ দিয়া হয় মানুহৰ এইটো এই পুখুৰীটো মানে ইয়াৰ লগত লিংক হৈছে ইয়াৰ মাছবিলাক চবতো যাবই গাইছ মাছ কিন্তু তামাম হয় একেবাৰে মাছ মানুহে মাছ এই দুদিনৰ পাছত দেখোঁ আৰু ভিডিঅ'ত মাছ কিমান হ'ব আৰু ইফালে কিবা সেই কামুৰিলে গাইছ পিপাৰ মানে এই দেখিছে গাইছ কি কেইটা কাঠলি পিপাৰ ভাই বিৰাট দুখ পাইছোঁ গাইছ এইকেইটা খাব মানে কি কম সৰু হ'ব পাৰে এইখিনি মান পকাটো কিন্তু কি না বেদনা একেবাৰে বেয়া কৰে ভাই ইয়াৰ পৰা পলম মোৰ ভাই তাহাঁতৰ জাগা নাই না ঘৰ নাই একো নাই মানে পানী উঠি গৈছে চাৰিওভাগে সেইকাৰণে গাইছ ইফালে পানীয়ে পানী গাইছ কি কম এনেখন বেয়া পৰিস্থিতি চলি আছে সিদিনাখন সদায় বৰষুণ আহি থাকে বিলাই নহয় হ'ব গাইছ কি কৰিম কি নকৰিম এনেকুৱা হ'ব গাইছ এইখিনিতে বৰষুণটো ৰখলে অলপ মানুহৰ সুবিধাটো হ'ব ঘৰটো অলপ মৰব কি ক'ম গাইছ এই পকাৰটো কামলি কিন্তু মোক বেদনা কৰি দিলাক ভাষাৰ লুকে দিলাক একেবাৰে
আৰু দেখোন ৰ'ব কি পাৰো। A few moments later. আৰু এতিয়া গাছ ওলাই আহিলো ভাত পানী খাই মানে কি পিছবেলা ইভিনিং হ'ল বৰ্তমান আৰু বাকীখিনি মানে কিবা এটা কাম কৰিলো সেইকাৰণে সেইখিনি ভিডিঅ'টো ষ্টপ এইখিনিৰ পৰা আৰম্ভ কৰিলো আৰু এইফালে আহিলো পানীয়ে চাব মানে যিহেতু পানীৰে ব্লগ ইফালে এইটো হ'ল নদী গাছ নদীটো মানে কি কম ইফালে ফিল্ড একেবাৰে ডাইৰেক্ট দুটা ব্ৰহ্মপুত্ৰ ইপাৰ সিপাৰ দেখা নাপায় ব্ৰহ্মপুত্ৰৰ নিচিনা হৈ গৈছে ইপাৰ সিপাৰ একো দেখা নাপায় গাছ দেয়া কি যে মানে আৰু দি পাৰে যদি বৰষুণটো এইখন পথাৰত মানুহে ফুটবল ক্ৰিকেট খেলিছিল এইখন পথাৰ বৰ্তমান চাওক মানে আমাৰ নিচিনা মানুহ 15টা মান ডুব যাব মানে বহুত তল তো ক'ৰ পৰা পানীটো আহিল বৰষুণৰ ইফালে নদীও মানে পানী আহি গৈছে সেইকাৰণে বহুত হেৰি হৈছে গাছ ইফালে গৈ আছো যিমান পাৰো আপোনালোক কহে পানী হৈছে দেখাওঁ ইফালে চাইডত বেছি পানী হৈছে কাৰণ পথাৰ জাগা বেছি পুখুৰী চুখুৰী বহুত আছে ইফালে গাছ পাতবাউসী দলঙে পালো মানুহ চাওক পানী চাব অহা মানুহ চাওক ইফালে ঘৰবোৰত প্ৰায় পানী সুমিছে মানে সুমিব আৰু মানে পিছফালে নদীটো নাও গাছ সেইকাৰণে বেছি ৰিক্স চাওক পানী সুমিছে গাছ এঠাইত আহিলো ৰ'ব মানে য'ত আহিছো তাৰে পৰাই মেইন পানীটো মানে আমাৰ ইফালে যায় বাকী মেইন নদীটো মানে ইফালে এই নদীটো মানে ভৰ্তিয়ে ইফালৰ পৰা ইফালে চব ইপাৰ সিপাৰ একো দেখা নাপায় ইফালে ডুবা নাই অলপ পানী আছে চাওক এই ওচৰতে পানী এই ডুবা লাগিলে গোটেই চেচ এই একদমে আগত গোটেই পানীয়ে মানে কি কম বহুত পানী হৈছে গাইছ জানে না এই যদি এটা মথাউৰি আছে মেইন মথাউৰিত আমি জহাই আহিলো আগৰ ভিডিঅ'ত মানে এইখিনি ভিডিঅ'ত যিটো পালাক আহি থকা তাতে মথাউৰি যদি ছিঙি যাব লাগে কিবা কাৰণত চেচ আৰু এইফালে এইটো ঘৰ চাওক ডুবু অৱস্থা আৰু এইফালে মাছ মৰাই মাছে মাৰি আছে পানী আহিলে মাছ পানীটোৰ গাছ যিটো ধাৰ বৈছে মানে যিটো ধাৰ সেই ধাৰটো মানে এই চিধাক চিধি যায় এইটো লাইনত ধৰিছে যিহেতু এই খুন্দা এইখিনি মানে খুন্দাটো মাৰে পুৰা সেইকাৰণে এইখিনি মানত মানে মথাউৰি ভাঙবা বিৰাট ৰিক্সি চলি আছে ইফালে ঘৰবোৰ প্ৰায় ডুবিয়ে গৈছে চাওক ভালকে ঘৰবোৰ প্ৰায় ডুবছে মানুহে আগত দেখি মানে ৰাস্তাত পিলপিলি মানে চববিলাক গাড়ী চাড়ী থৈ দিছে প্ৰায় ডুবিছে পিছফাল হয় ন এইফালে এইবিলাক মানুহবোৰৰ পিছফাল প্ৰায় ডুবিছে আৰু ইফালে নদীটো যদি কিবা কাৰণত বাইচান্স এই নদীটো ইফালে পানী আহিব লাগে চেচ গাছ চাওক ধাৰটো চাওক গাছ মোৰ আৰু যি ডাঙৰ ডাঙৰ পাক দি আছে চেচ গাছ এই যিটো ধাৰ বৈ আছে মানে চেচ আৰু একেবাৰে আৰু ভগৱানে নকৰক এই ধাৰটো যাই কিনে ডাইৰেক্ট সিফালে ডুবা চান্সটো মানে কি ঘৰ ভাঙা ডুবা এইবিলাক চান্সটো বেছি আছে গাছ ইফালে তাৰ পৰা ওলাই আহিলো মানে সেই জাগাখিনিত মানে মেইন পানীৰ মানে সৃষ্টিটো বেছি হয় কাৰণ নদীটো ইফাল চব ভৰ্তি হয় তাৰপিছত মথাউৰি যদি ভাঙি যায় চেচ মানে ইফালে আন্ধাৰ হ'লে গাইছ আন্ধাৰ হ'ল মানে ভিডিঅ'টো সমাপ্ত কৰিব হ'ল মানে পানী বৰ্তমান এইখিনি আমাৰ ইফালে মানে অলপ পানীটো অলপ কম বাকী বেলেগ চাইড নলবাৰীৰ চাইডে বহুত পানী হৈ আছে আমাৰ ইয়াতে অলপ কম তো বৰষুণ আহি থাকিলে আমাৰ ওচৰত বেছিয়ে দিয়ক গাইছ উপায় নাই আজিৰ ভিডিঅ'টো এইখিনি আছিল গাইছ যদি ভিডিঅ'টো অলপ হ'লেও চাই ভাল লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বিপদে আঁতৰি ধৰিছে দিয়ক গাইছ হয় না এনেকুৱা বৰষুণ আহি থাকিলে বিপদে মানে উপায় নহ'ব পেলাই দিয়ক গাইছ